ৰ'ব ৰুমটো চাফা কৰি লওঁ চাফা হৈ গ'ল নমস্কাৰ আজি মই কৰিম ৰাখী সাৱন্তৰ ডায়েট তাই ৰাতিপুৱাই শুই উঠি 1 লিটাৰ গৰম পানী খায় আপোনালোকে 1 লিটাৰ খাব নালাগে বাৰু প্ৰথমতে 1 গিলাচ খাওক তাৰপিছত 2 গিলাচ লাহে লাহে ইনক্ৰিজ কৰক খোৱা পানী ইয়াৰ পিছত তাই বোলে কফি খায় কোকোনাট অইলৰ লগত ব্লেক কফি লগতে ভাৰ্জিন কোকোনাট অইল মিলাইছোঁ তাই বোলে পানী খোৱাৰ পিছত গৰম পানী খোৱাৰ পিছত এইটো খায় কিন্তু এইটো খাব লাগে জানো কফি ডিৰেক্টলি পানী খোৱাৰ পিছত মানে অলপ দেৰি পিছত খাব নালাগে কেলৈ কি মষ্টলি মানুহৰ পেটত এচিডিটি হৈ যায় চ' সেইটো কাৰণে মানে ডিৰেক্টলি পানী খোৱাৰ পিছত অলপমান এভইড কৰিব লাগে কিবা এনেকুৱা নাটছ বেলেগ বেলেগ কাজু কাঠবাদাম তাৰপিছত বাদাম আৰু এনেকুৱা ৱালনাটছ মগজ এনেকুৱা টাইপ খাই লওঁ তাৰপিছতহে কফিটো খাব তাই ৰাতিপুৱা উঠি 5টা কণী খায় 3টা হোল এগছ আৰু 2টা অকল হোৱাইট পাৰ্টত প্ৰ'টিন বেছি থাকে কাৰণে হোৱাইট পাৰ্টটো খায় কিন্তু হোল এগছ পুৰাও খাব পাৰে চ' তাই কণী খায় মাল্টিগ্ৰেইন ব্ৰেড আৰু জুচ নমস্কাৰ এতিয়া আপোনালোকে দেখিলে মই আজি ৰাখী সাৱন্তৰ নিচিনা কেনেকৈ মৰ্ণিং ৰুটিন কৰিলোঁ আৰু ব্ৰেকফাষ্ট তাইৰ নিচিনা খালোঁ আপোনালোকেও তাইৰ নিচিনা খাব লাগে নে নালাগে এইটো ভিডিঅ'ত মই ক'ম আৰু কি খাব লাগে কি খালে ভাল ব্ৰেকফাষ্টত আৰু ৰাতিপুৱা শুই উঠি কি কৰিব লাগে চ' প্ৰথমতে তাই যেনেকৈ ৰাতিপুৱা শুই উঠিয়ে 2-3 গিলাচ পানী খায় য়েছ ৰাতিপুৱা শুই উঠি আপোনালোকে পানী খাব 2-3 গিলাচ আপোনালোকে পানী খালে কি প্ৰথম যদি ৰাতিপুৱা শুই উঠি পানী খায় সেইটো আমাৰ হেল্থৰ কাৰণে ভাল হয় চ' সেইটো কাৰণে পানী খাব গৰম পানীও খাব পাৰে ঠাণ্ডাও খাব পাৰে আপোনালোকে যদি টেঙা মিক্স কৰি হানিৰ লগত খাব বিচাৰিছে খাব পাৰে কিন্তু বহুতৰ মানে এচিডিটি হৈ যায় টেঙা খালে যদি আপোনালোকৰ নহয় তেতিয়াহ'লে আপোনালোকে খাব পাৰে হানি মিক্স কৰি এনেকুৱা নহয় কি এইটো ৱেইট লছৰ কাৰণে ভাল কিন্তু য়েছ হেল্থৰ কাৰণে আপোনালোকৰ ভাল হয় পানী খাব লাগে তাৰপিছত তাই ডিৰেক্টলি কফি আৰু কিবা কোকোনাট অইল মিলাই খায় বোলে চ' তেনেকৈ আপোনালোকে ডিৰেক্টলি কফি খাব লাগে জানো ডিৰেক্টলি কফি নাখাব আপোনালোকে মই যেনেকৈ দেখাইছোঁ কি আপোনালোকে ড্ৰাই ফ্ৰুটছ আৰু নাটছ খাব পাৰে যেনেকৈ কাজু বাদাম হৈ গ'ল আপোনালোকৰ অলমণ্ডছ তাৰপিছত ৱালনাটছ যোনটো মগজ বুলি কয় সেইবোৰ আপোনালোকে খাই ল'ব চক সেইবোৰ হয় আমাৰ নাটছ ড্ৰাই ফ্ৰুটছ হেল্ডি ফেটছ হয় আৰু আমাৰ হেল্থৰ কাৰণে সেইটো বহুত ইম্পৰ্টেণ্ট হয় গুড ফেটছ চ' সেইটো কাৰণে আপোনালোকে সেইকেইটা অলপমান খাই পিনি তাৰপিছতহে কফি খাব কফি যদি আপোনালোকে কফি খালে আপোনালোকৰ ভাল লাগে তেতিয়া আপোনালোকে তাৰপিছত কফি খাব পাৰে কফি আৰু কোকোনাট অইল আপোনালোকে মিলাব পাৰে তাই কৈছে কি কোকোনাট অইল হেল্থ কি ৱেইট লছৰ কাৰণে ভাল ৱেইট লছ কৰিবলৈ কাৰণে কিন্তু তেনেকুৱা একো নহয় এগেইন সেইটো এটা হেল্ডি ফেটছ হয় আৰু সেইটো খালে অলপমান খাব বেছি নল'ব যদি খাব বিচাৰিছে 1 স্পুন ল'ব পাৰে সেইটো হেল্থৰ কাৰণে ভাল এতিয়া আহোঁ ব্ৰেকফাষ্টলৈ তাই ভাগৰ এক্সাম্পল ল'ম তাই কি খায় আৰু মই ক'ম আপোনালোকে কি খাব লাগে চবতছে প্ৰথম আমাৰ 7টা বেলেগ বেলেগ ফুড কেটেগৰী আছে যোনকেইটা খালেহে আপোনালোকৰ এটা বেলেঞ্চ ডায়েট বনে সেইকেইটা হয় আপোনালোকৰ কাৰ্বহাইড্ৰেটছ প্ৰ'টিনছ ফেটছ ভাইটামিনছ মিনাৰেলছ তাৰপিছত আপোনালোকৰ ফাইবাৰ প্ৰ'বায়'টিক্স আৰু ৱাটাৰ চৰি মই এক্সেণ্ট নাই মৰা দেই চ' সেইকেইটা হয় এতিয়া তাই যেনেকৈ কণী খালে য়েছ কণীত প্ৰ'টিনছ আছে সেইটো আপোনালোকে প্ৰ'টিনছ খোৱাওক বহুত ইম্পৰ্টেণ্ট হয় সেইটো আমাৰ মাছলছ বিল্ড কৰে সেইটো কিছুমান এণ্টিবডিজৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় প্ৰ'টিনছ আমাৰ ৰিপেয়াৰ আৰু গ্ৰ'থৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় চ' প্ৰ'টিনছ খোৱাওক এড কৰকে তাৰপিছত ফেটছ এতিয়া ফেটছ যেনেকৈ আপোনালোকৰ চব এনেকুৱা তেলবোৰ আহিয়ে গ'ল এতিয়া বেলেগকৈ এড কৰিব নালাগে আপোনালোকে যদি বাটাৰ খাইছে বাটাৰ ঘি তাৰপিছত আপোনালোকৰ আমি অইলবোৰ খাওঁ বেলেগ বেলেগতো তাত ফেটছ আহিয়ে যায় আৰু যেনেকৈ এতিয়া ৰাতিপুৱা মই যেনেকৈ আপোনালোকক ক'লোঁ কি আপোনালোকে নাটছ ড্ৰাই ফ্ৰুটছ খাওক তাত হেল্ডি ফেটছ আহিয়ে গ'ল বেলেগকৈ ব্ৰেকফাষ্টত এতিয়া এড কৰিব নালাগে
তাৰপিছত আপোনালোকৰ কাৰ্বহাইড্ৰেটছে আমাক এনাৰ্জি দিয়ে যেনেকৈ তাৰ এখন ব্ৰেড খালে মাল্টিগ্ৰেইন ব্ৰেড আপোনালোকে খাব পাৰে ব্ৰেডত আপোনালোকৰ এনাৰ্জি আহি যাব ট্ৰাই কৰিব ইমান কাৰ্বহাইড্ৰেটছ নাখাবলৈ কাৰণে কেলেকি চব বস্তুটোতে কাৰ্বহাইড্ৰেটছ থাকেই চ' অলপমান কম কৰিব ট্ৰাই কৰিব পৰ্চনবোৰ অলপমান কম খাব তাৰপিছত আহিলে আপোনালোকৰ ভাইটামিনছ মিনাৰেলছ তাৰ কাৰণে আপোনালোকে ফ্ৰুটছ খুৱাওক তাত ভাইটামিনছ মিনাৰেলছ পাব আপোনালোকে আৰু ফ্ৰুটছত আপোনাৰ ফাইবাৰো পাব এতিয়া ফাইবাৰ আমাৰ বডিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট চ' ফাইবাৰ খুৱাওক ফ্ৰুটছ এবাটি লওক যেনেকৈ জুচ ল'ব পাৰে তাৰ যেনেকৈ মৌচুমী জুচ ল'লে আপোনালোকে জুচ খাব পাৰে বেলেগ টাইপৰ জুচ বনাব পাৰে তাৰপিছত চব চিজনেল ফ্ৰুট যোনবোৰ আহে সেইবোৰ খুৱাওক উঠিয়ে এনেকৈ মানে ব্ৰেকফাষ্টৰ লগত ফ্ৰুটছ এবাটি বেলেগ খুৱাওকে তাৰপিছত প্ৰ'বায়'টিক্স কাৰণে আপোনালোকে এড কৰিব পাৰে দৈ এড কৰক আপোনাৰ ডাইজেশ্যনৰ কাৰণে বহুত ভাল গাট হেল্থৰ কাৰণে ভাল আৰু তাৰপিছত পানীটো আপোনাৰ দিনটো খাই থাকক ৰাতিপুৱা উঠিয়ে খুৱাওক তাৰপিছত দিনটো কমচে কম 2-3 লিটাৰ পানী খাব লাগে চ' সেইকেইটা আছিলে ব্ৰেকফাষ্টত তাৰপিছত লাঞ্চ আৰু ডিনাৰো কম হোপ কৰিছোঁ আপোনালোকে এইটো ভিডিঅ' চাই ভাল পালে আৰু নলেজেবল পালে যদি ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মই জানো নাপাহৰে